ডিলাৰত গৈ আছোঁ মানে হা এনেকুৱা এখন ডিম আছে দেই, সপোন আছে এনেকুৱা এখন। হাই হাই এই গাইজ, কি খবৰ? আপোনালোকৰ আশা কৰোঁতে ভালে আছোঁ। আজি মানে ভিডিঅ'টো বহুত দিনৰ হ'ল মই ভিডিঅ' চিডিঅ' দিয়া নাই। আজি মানে ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ, মানে ফুৰিব যাম। ৰাতিপুৱা চুৰু কৰিলোঁ ভিডিঅ'টো। গুড মৰ্ণিং, মানে এতিয়া বেছি টাইম হোৱা নাই, 8টামান বাজিছে। শুই উঠি আহিলোঁ। আমাৰ ঘৰৰ ওচৰ ল'ৰা হয়, স্কুল যাব ওলাই আছে। কি পঢ়ি আছে? ক্লাছ 6ত পঢ়ি আছে। চবতকৈ ধুনীয়া ছোৱালীজনীৰ নামটো কি? লাইন চাইন মাৰো নে? গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড আছে নে? দেখিছে গাৰ্লফ্ৰেণ্ড আছে তাৰ। ত' আজি ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ। নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ত' ক'ত যাবি এতিয়া? তোকে হ'ব আৰু তোকে ছাবস্ক্ৰাইব কৰি দিয়ক দেই, জল্দি কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো দেই। আৰু আজি ভিডিঅ'ত ধামাকা হ'ব, মানে আজি বেলেগ এটা জেগাত গৈ আছোঁ। কেলৈ গৈ আছোঁ থামলে চাই গম পালে চাগে। আৰু ভিডিঅ'ত ধামাকা হ'ব আজি। চ' ভিডিঅ'টো একেলগে চাই থাকিব। আৰু এতিয়া ওলাই আহিছোঁ ৰাস্তা পিনে, অলপমান দেৰিকৈ গৈ আছোঁ। মানে আমি এতিয়া চিলাপথাৰ গৈ আছোঁ, মানে চিলাপথাৰ গৈ ডিলাৰত গৈ আছোঁ। মানে কেলৈ গৈ আছোঁ মানে গম পাব, পিছত গম পাব, ভিডিঅ'টো চাই ল'ব। ডিলাৰত গৈ আছোঁ, মানে আমি চিলাপথাৰ ডিলাৰত গৈ আছোঁ। গম পাইছে নহয় কি কাৰণে গৈ আছোঁ আৰু চাই ল'ব। ধামাকা হ'ব, মজা হ'ব। অলপাই গাই মই আগত গৈ চলাম, চাই ল'ব। মানে চংগমত আজি শনিবাৰ হায়াত বজাৰ কৰিছে ন, মানে কিবা কিনিব আৰু তাৰপিছত আকৌ গৈ আছোঁ আৰু শনিবাৰ বজাৰ। গাইছ মানে এই মানে চপ্পল কিনিব আহিছে, দোকানত চপ্পল কিনিব দেখুৱাইছোঁ চপ্পল। মানে চপ্পল তপ্পল হৈ গ'ল, এতিয়া তাৰমানে গ'হে আৰু এতিয়া যাব লাগে আৰু এতিয়া ৰখাত থাকি চিষ্টেম নাই, ডাইৰেক্ট গৈ আছোঁ আৰু। চপ্পল ল'লে কিমান লৈছে দেই? 280 টকা ল'লে চাগে ন? 280 টকা লৈছে। হাই হাই গাছ মানে এতিয়া চিমেণ্টৰ বেৰ ওলাই গ'লে এতিয়া মানে কলেজত দেখিলে, কলেজত কিবা ছোৱালী দেখিলে কেনেকৈ মাতিছে, চিনি পায় ন, মাতিছে ভাল লাগে। মানে আৰু বহুত ছোৱালীয়ে মাতিছিলে, কিন্তু মানে ভিডিঅ' কৰা নহ'লে ন, বহুত ছোৱালীয়ে মাতিছিলে। এতিয়া যিমান পালে তুমি গ'ল বা বহুত ছোৱালীয়ে মাতিছে। আমাৰ চিমেণ্টাৰবোৰ হয় আৰু এইখন হৈছে মানে চিমেণ্ট চাপৰ ইঞ্জিনিয়াৰিং কলেজ। ইয়াত বহুতো দূৰ দূৰৰ ল'ৰা ছোৱালী আহি পঢ়িছে। চ' দেখিছে আমাৰ চিমেণ্ট চাপৰক ইমান ধুনীয়া একদম পাহাৰৰ কিনাৰে কিনাৰে ৰাস্তা, কি বঢ়িয়া জেগা নক'ব। আহিব কেতিয়াবা এইখিনি। বেছি কি ধুনীয়া ৰাস্তাৰ পৰা ফিনফিনীয়া একদম চাৰিওকাষে পাহাৰ, ধানৰ সেউজীয়া সেউজীয়া, অকল সেউজীয়া হৈ যায়। খুব ধুনীয়া হয় আমাৰ চিমেণ্ট চাপৰ জেগা। আহিব কেতিয়াবা ফুৰিবলৈ। চিলাপথাৰ গৈ আছোঁ, পোৱাগৈ নাই আৰু পামগৈ আৰু একদম ধুনীয়া একদম জেগা। গৈ আছোঁ, বেছি দূৰ নাই আৰু বেছি দূৰ নাই পামগৈ। সেয়া আৰু দে দিব না, এনজয় কৰ। মই কিন্তু ঘূৰি ফুৰি খুব ভাল পাওঁ দেই। অ' মাই গড, ইমান ধুনীয়া জেগা। অ' মাই গড, কি ক'ম আৰু, মই একদম ক'বলৈ ভাষাই নাই আৰু। চাওক না কি ধুনীয়া জেগা। অ' মাই গড, চাৰিওকাষে পাহাৰ পাহাৰ।
Oh my god, কি কম ক'বলৈ ভাষাই নাই দে গাইছ মানে আহি আমি মানে এতিয়া কি কয় এইটো আশী বটা পালোহি দোকান এখন ৰখিলোঁ কিবা কিবি খালোঁ মানে এটা বাইক চলাই ভাগৰ লাগিলে এতিয়া মই চলাম হা এনেকুৱা এখন ডিম আছে দেই সপোন আছে এনেকুৱা এখন আপোনালোকে যদি আশীৰ্বাদ কৰে নিশ্চয় এদিনলৈ এদিন নিব লক্ষ্য কমা এইটো ভাই আমি গৈছোঁ ডিলাৰত গৈছোঁ দেই ডিলাৰত কি কাৰণত গৈছোঁ পিছত গম পাব সামনে চালে গম পালে চাগে ন গাইছ মানে ডিলাৰত পাই গ'লে এতিয়া গাড়ীবিলাক চাই আছোঁ কি গাড়ী লওঁ এইটো ভাবি আছোঁ আৰু কি কৰিম কোনখন লওঁ মানে আৰু এনেখনকে লৈ লওঁ নি বাৰু তাকে ভাবিছোঁ কি কাৰণ লওঁ গাড়ী চাই আছোঁ গাইছ মানে ডিলাৰত বহি আছোঁ ন চব মই আকৌ গাড়ী চাই কিনা নাই লগতে কিনিছিলে তো কিবা কিবি বেয়া হৈ আছিলে আৰু কিবা কিবি নিব আহিছিলে তাৰ বাইকৰ কাম কিবা আছিলে কৰিব আহিছে তো মই কোনো বাইক চাইক কিনা নাই দেই ক'তনো বাইক কিনিব পাৰিম হয় ইমান জলদি বাইক কিনিব নোৱাৰোঁ ন এই লগতে মানে বাইক কিনিলে তাৰ বহুত দিন হ'ল তাৰপিছত মানে কিবা কৰিব আহিছিলে ক'ৰবাত দেখুৱাব আহিছিলে এইখনে সেইখন লগতো বাইক কিবা ভাল কৰি আছে বাইক কিনা নাই মই লগতে বাইক কিনিছিলে ন লগতে কিবা দেখুৱাব আহিছিলে কিবা কৰি আছিলে গাড়ী চাড়ী কিনিবলৈ অহা নাছিলে ন গাড়ী এখন মানে কিবা কৰি আছিলে ন ভালকৈ কৰি আছিলে আৰু কিবা এতিয়া আমি বেলেগ জেগাত মই গাড়ী চাড়ী লোৱা নাই তাৰ গাড়ী হৈ দেয়া বলক ডিলাৰ পৰা আহি গ'লোঁ এতিয়া মানে এনেই চিলাপথাৰ এনেই সপমৰপিনে গৈ আছোঁ ফুৰিবলৈ আলহী ঘৰলৈ গৈ আছোঁ গাইছ আপুনি মানে ডিলাৰ পৰা আহিলোঁ ডিলাৰ পৰা গৈও মানে বহুত ঘূৰিলোঁগৈ বোলে চিলাপথাৰ জেগা বহুত ঘূৰিলোঁগৈ অগম ধেৰি ঘূৰিলোঁ মানে এই ভিডিঅ' কৰা নহ'লে ন এই বাইক চলাব নোৱাৰি ইমানকৈ মই বাইক চলাই থকা মানে ভিডিঅ' বনোৱা নহ'লে আৰু এই এইফালে চাই দে আকৌ আমাৰ চেনেলটো কি কৰিব লাগে ছাবস্ক্ৰাইব কৰিব লাইক কৰক জল্দি তোকে কৰি দিয়ক দেই এখন মোৰ বাইক ঠিক আছে নহয় মোৰ বাইক এখন এতিয়া আমি কৈ ৰখি আছোঁ নাজানো পুৰা ধুনীয়া জেগাত ৰখি আছোঁ পুৰা একদম ভিডিঅ' চিডিঅ' বনালোঁ হা ৰিলচ বনাইছোঁ ফটো মাৰিছোঁ আপোনালোকে ইনষ্টাগ্ৰামত পাব ইনষ্টাগ্ৰামত মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে চাব আৰু দেই ফ'ল'টো কৰি দিব ফ'ল' বেক কৰিম বা আৰু সেয়া আৰু আছোঁ ইয়াত মজা ধুনীয়া জেগা বিউটিফুল চ' ভিডিঅ'টো ক'ত শেষ কৰিমগৈ অলপ আগত শেষ কৰিমগৈ দিয়ক চাই থাকক হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেলবোৰ লাষ্টত ইণ্ট্ৰটো দিছোঁগৈ চাই থাকক এতিয়া বনাই আছে ন ৰাস্তা বাইক চলাবলৈ খুব ভাল আৰু পূৰা ৱাইড দিয়ক 100 ওপৰত কিবা পৰ্যায় একো টেনশ্যনে নাই মানে ৰাস্তা পূৰা ফ্ৰী পূৰা বাইক ৱাইড দিয়ক পূৰা একদম গাইছ মানে ৰাস্তা বনাই আছে দেখিছেনে বনাই গৈ আছে ৰাস্তা ইমান নতুন ৰাস্তা বনাইছে মাই গড চেলুট দেই চেলুটা দেয়া জীৱনা গাইজ মানে আমি এতিয়া ৰাভাগা দলং পাই গ'লোহে ঘৰলৈ বেছি দূৰ নাই অলপমানটো আছে আৰু দিনটো আজি পূৰা ঘূৰি মেলিলোঁ ন এতিয়া আজি ভিডিঅ'টো চাই কেনেকুৱা পালে গম পোৱা গাড়ী কিনিলোঁ তাৰপিছত ইমানে ভিডিঅ'টো আজি ইমানে আছিলে টিলেন টাটা বাই বাই লগ পাম নতুন ভিডিঅ'ৰ লগত নতুন জেগাৰ লগত আৰু নতুনকৈ আহিলে ছাবস্ক্ৰাইব লাইক চব কৰি দিব আৰু টিলেন টাটা বাই বাই গাইছ বাই বাই দেই লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰি দিব বাই বাই